আৰে তই বুজি নাপাও কথাবোৰ। বুজিছোঁ, কিন্তু মোৰ মনে যে নুবুজে মই কি কৰিম। চা নিশাদ, তই মোৰ বহুত ভাল ফ্ৰেণ্ড হয় আৰু মই নিবিচাৰোঁ যে ৰিলেশ্যনশ্বিপত আহি আমাৰ এই ফ্ৰেণ্ডশ্বিপটো ব্ৰেক হওক। আৰে বাবা, আমাৰ ফ্ৰেণ্ডশ্বিপটো কিয় ব্ৰেক হ'ব? তই এবাৰ ৰিলেশ্যনততো চাবি কেতিয়াও একো মই ব্ৰেক নকৰোঁ। তই নুবুজিবি ৰে। দে হ'ব দে, নাহ যদি বাই। সেইদিনা মেছেজটো কৰাৰ পিছত ভাবিছিলোঁ যে তাইক আৰু আমনি নকৰোঁ, কিন্তু কি কৰিম, তাইক ইমানেই বেছি ভাল পাইছিলোঁ যে মোৰ মনটোৱে অলপো নামানিলে। সেইকাৰণে তাইক আকৌ এবাৰ কল কৰিলোঁ। হেল্ল', ঐ ক। কি কৰি আছ? এনেই শুই আছিলোঁ। আছোঁ এনে। ঐ শুন না, আনা ৰিলেশ্যনত। তই আকৌ ওলালি নে সেইটো কথা? অলপমান মোকো বুজিছা না, তোক ফাৰ্ষ্ট টাইম দেখোঁতেই ভাল লাগিছিলে, কিন্তু তোক ক'ব নোৱাৰিহে তোৰ লগত ফ্ৰেণ্ডশ্বিপত আছোঁ। কিন্তু তোক মই কেতিয়াও ফ্ৰেণ্ডশ্বিপত বুজিছোঁ, কিন্তু মোৰ ৰিলেশ্যনশ্বিপত আহিব একদম মন নাই। আৰু তোকচোন মই কৈছিলোঁ ন ৰাহুল আৰু মোৰ কথা, তেতিয়াৰ পৰা এই ৰিলেশ্যনশ্বিপ ৱৰ্ডটোৰ পৰাই মোৰ মানে ইচ্ছা নোহোৱা হৈ গৈছে। কিন্তু মইতো তেনেকুৱা নকৰোঁ ন। হাতৰ 5টা আঙুলি যেনেকৈ সমান নহয় তেনেকৈ সকলো ল'ৰাটো একে নহয়। জানো সকলো ল'ৰা একে নহয়, বাট তই মোৰ বহুত ভাল ফ্ৰেণ্ড হয় আৰু যাক মই কেতিয়াও হেৰাব নিবিচাৰোঁ। তাৰমানে তই নাহ ৰিলেশ্যনত? তই নুবুজ কিয় ৰে? তোৰ প্ৰতি মোৰ তেনেকুৱা একো ফিলিংছ নাই। মই জাষ্ট তোক বহুত ভাল ফ্ৰেণ্ডছ বুলি ভাবোঁ। ডেটছ ইট। দে হ'ব দে, বাই, গুড নাইট। দে হ'ব দে, গুড নাইট। তাইক মই প্ৰায়ে মোৰ লগত ৰিলেশ্যনত আহিবলৈ জোৰ কৰিব লৈছিলোঁ, যদিও জানো প্ৰেম জোৰ কৰি নহয়, কাৰণ তাইক মই বহুতেই বেছি ভাল পাইছিলোঁ আৰু তাই মোক তাইৰ জাষ্ট ভাল ফ্ৰেণ্ড বুলিহে ভাবিছিল। আৰু এদিনাখন তাইক মোৰ কিবা কথা আছে বুলি কৈ লগ কৰিব ক'লোঁ, তাইও হ'ব বুলি ক'লে আৰু আমি লগ কৰিলোঁ। ঐ কথা এটা সুধোঁ তোক? সুধ। তই ৰিলেশ্যনত নাহ ঠিক আছে, যদি তোৰ ঘৰত গৈ আমাৰ দুটাৰ বিয়াৰ কথা পাতোঁ তেতিয়া তোৰ উত্তৰ কি হ'ব? উফ, তই ঘূৰি মেলি আকৌ এই টপিকত আহি গ'লি। বাদ দে নাই এইবোৰ, আমি ফ্ৰেণ্ডশ্বিপতেই ঠিকে আছোঁ। আৰে ক না তই তোৰ উত্তৰটো কি হ'ব? চা নিশাদ, পিছত কি হ'ব মই সেইবোৰ নাজানো, বাট মাহঁতে মোক যাৰ লগতে বিয়া দিব মই তাৰ লগতে বিয়া হ'ম। যদি তোৰ মাহঁতে মোৰ লগত বিয়া দিয়ে তে হ'বি মোৰ লগত বিয়া? পিছৰ কথা মই তোক এতিয়া ক'ব নোৱাৰিম। তাৰমানে মই তাতেও ৰিজেক্ট? ৰিজেক্ট বুলিনো কেতিয়া ক'লোঁ? ফিউচাৰত কি হয় কোনেনো জানে, সময়হে ক'ব। তাই মোৰ নহয় বুলি জানিও তাইক আকৌ এবাৰ কৈ চাইছিলোঁ, কিজানি তাই মোৰ হৈয়ে যায়। আচলতে মোৰ ভাগ্যখনেই বেয়া, মনে বিচৰা একোৱে নাপাওঁ। হয়তো হঠাৎ এদিন তাই বেলেগৰ হৈ গুচি যাব আৰু মই একোৱে কৰিব নোৱাৰিম। মোৰ প্ৰেমটো ওৱান চাইড বুলি জানিও তাইৰ লগত সময় কটাই থাকিলোঁ।
লগ ধৰিব পাৰিবি নেকি? মানে তোৰ লগত কথা এটা আছিলে। অঁ ঠিক আছে। দে কি হ'ল ক? মানে মই কিনো মানে কৰি আছ কচোন কি কথা? মানে মই ক'ব বিচাৰিছোঁ যে মই প্ৰেমত পৰিছোঁ। দে বাৰু ঠিক আছে। নুসুধ নেকি কাৰ প্ৰেমত পৰিছোঁ? সুধিনো কি কৰিম, যিটো ভয় সদায় বুকুত লৈ ঘূৰিছিলোঁ সেইটোৱে আজি সঁচা হ'ল। আৰে পাগল, মই যাৰ প্ৰেমত পৰিছোঁ সেই আন কোনোবা নহয়, তই হয়। কি তই ধেমালি কৰিছ ন? ধেমালি কিয় কৰিম মই? নাই তই ধেমালি কৰি আৰে মই সঁচাকৈ তোৰ প্ৰেমত পৰিছোঁ। মোৰ ভাগ্যখন ইমানো ভাল নহয় যে মনে বিচৰাজনীক এনেকৈয়ে পাম। এয়া মাথো সপোনহে আছিল। তাই এতিয়া মোৰ পৰা দূৰতেই আছে। তাই এতিয়াও মোৰ আপোন হোৱা নাই, চাগে কেতিয়াও নহয়ও। তাই মোৰ নহ'লেও মই কিন্তু সদায় তাইৰে হৈ ৰ'ম।